ক্ষমতাত অন্ধ নহওঁ। মোৰ পিতাই সৰুতে শিকাইছিল, বোপাই, হিংসাক দূৰত ৰাখি অহিংসাৰে জগত জিনিবি। অন্যায় আৰু দুৰ্নীতিৰ হকে মাত মাতি যাবি। ময়ো পণ লৈছিলোঁ, 100টা শিয়াল হোৱাতকৈ মই এটা সিংহ হওঁ। পিতাইৰ আশাবোৰ পূৰণ কৰিম, অসহায়জনক জীৱনৰ বাট দেখুৱাম। যুক্তিৰে তৰ্ক কৰিম, গাঁও তৰিম, সমাজ কৰিম। নিৰপেক্ষতাৰে গৰ্ব কৰিম মই অসমীয়া বুলি, মই ভাৰতীয় বুলি। কথাতে কোৱা হয়, হস্তিৰো পিছলে পাওঁ, সজ্জনৰো বুৰে নাও। মোক দুখী বুলি নকবা, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিলোঁ। সেয়াই কি মোৰ ভুল আছিল নেকি? অসহায় পীড়িতজনৰ মুখৰ ভাত কাঢ়ি নিয়াজনক এসেকনি দিয়াৰ প্ৰচেষ্টাত মোৰ কি ভুল হ'ব পাৰে? ক্ষমতাত অন্ধ নোহোৱাটো মোৰ মূৰ্খামি নেকি? যদি সেয়াই তোমাৰ ধাৰণা, তেন্তে এনে ভুল, এনে মূৰ্খামি বাৰে বাৰে কৰিম। বাৰে বাৰে অসহায়জনৰ মুখলৈ হাঁহি ঘূৰাই আনিম। মৰম ভালপোৱাৰে মন জয় কৰিম। তুমি যিয়েই নোকোৱা, মোৰো আছে এটি মন। মই কৰিম মানুহ হোৱাৰ গৌৰৱ। হাঁহিম, হহুৱাম, আজীৱন বুকুৰ কুটুম হৈ ৰম। ধন্যবাদ। জয় আই অসম।